নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে জ্যোতিষময় ব্লগ। আৰু এতিয়া আমি গৈ আছোঁ ঘৰত। আমাৰ কাজিৰঙা সকলোবোৰ চোৱা হৈ গ'ল কমপ্লিট, আৰু এতিয়া আমি গৈ আছোঁ ঘৰত। তেনেহ'লে ব্লগ চাই থাকক ভিডিঅ'টো। আগলৈ কি কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক 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 চাওক, এয়াই হ'ল কাজিৰঙাৰ ৰাস্তাৰ কাষৰ প্ৰাকৃতিক সৌন্দৰ্য। আৰু প্ৰাকৃতিক সৌন্দৰ্যতা সদায় মলিন। তো চাওক 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 পৰিৱেশ। বহুত গৰম, তো স্প্ৰাইট কিনি লৈছোঁ, স্প্ৰাইট খাই লওঁ, তাৰপিছত খাই বৈ লৈ চাম ঘৰত। আমি আহি এতিয়া কলিয়াবৰ তিনিআলি পাইছোঁ, আৰু গৈ আছোঁ ঘৰৰ মুখে যাত্ৰা কৰি। চ' গাইছ, আমি আহি পালোঁহি মিছা, আৰু আমাৰ লগত কি সঁচা হৈ আছে কি মিছা হৈ আছে নাজানো। আমি মুঠতে কাজিৰঙা গ'লোঁ, চালোঁ, এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু কি সঁচা হ'ল কি মিছা হ'ল ঘৰত যোৱাৰ পাছতহে এনচাৰ ওলাব। আৰু যি কি নহওক আপোনালোকে চাই থাকক। এয়াই হ'ল মিছা, আৰু মিছাৰ পৰিৱেশ চাওক। ৰাস্তা ইমান বেয়া, ৰাস্তাৰ কাম কাজ চলি আছে, হ'লেও ৰাস্তা বহুত বেয়া। আমি এনেকুৱা এটা বস্তুৰ কাষে কাষে আহি আছোঁ, যিটো বস্তু দেখিলে গাৰ নোম শিয়ৰি উঠে। আৰু সেইটো বস্তু হৈছে এইটোৱে দিয়ক, মানে চাওক, এইটো দেখিছেনে? এইটো হয়তো ভালকৈ চিনি পাইছে। মানে আৰ্মিৰ ড্ৰেছযোৰ দেখিলে গাৰ নোম পূৰা শিয়ৰি আহে। চ' আমি এতিয়া মিছাৰ আৰ্মি কেম্পৰ কাষে কাষে গৈ আছোঁ ঘৰলৈ। আৰু এইটোৱে হৈছে মিছা আৰ্মি কেম্প। আৰু আৰ্মি কেম্পত এইবোৰ চাওক পোষ্ট। আমিতো পাবজিতহে আৰু কোবাই থাকিব পাৰোঁ, এওঁলোকে ৰিয়েল টাইমত কোবাব পাৰে। আৰু এইটোৱে হৈছে মিছা আৰ্মি কেম্প। চাওক দৃশ্য একদম লগতে আছে, হাই ৰোডৰ লগতে আছে। আমি আহি পাই গ'লোঁ এতিয়া আমনি, আৰু কাকো আমনি নকৰাকৈ আহি পাই গ'লোঁ আমনি জিমনিটো নকৰোঁ কাকো, নিজৰ ভাই নিজে আহি আছোঁ। চ' গাইজ, হওঁ হৈছে আন্ধাৰ, আৰু আমি ঘৰৰ দিশে যাত্ৰা কৰি গৈ আছোঁ। আৰু হয়তো ঘৰ পাওঁতে আন্ধাৰ হ'ব, আৰু আমি এতিয়া নগাঁও পাওঁ হৈছোঁ। চ' গাইজ, আমি ফাইনেলি আহি পাই গ'লোঁ নগাঁও বৰঘাট চক। আৰু ইমান দূৰ আমি চাইকেলিং কৰি আহি পাই গ'লোঁ নগাঁও। আৰু নগাঁও যেতিয়া পাই গ'লোঁ, মনত এটা উৎসাহ আহি গ'ল, এটা পাৱাৰ আহি গ'ল। মানে এইটো কাৰণেই আহিছে, যিহেতু ইমান দূৰত আছিলোঁ, ইমান আপোন মানুহ নাছিলে। চ' এতিয়া আপোন মানুহ বেছি পাম। চ' সেইটো কাৰণে অলপমান পাৱাৰ আহি গৈছে। আৰু এতিয়া আমি আছোঁ অনুৰাগ ধাবাৰ সন্মুখত, আৰু অনুৰাগ ধাবাৰ সন্মুখত আহি পেলাই অলপ ৰৈছোঁ। আৰু এতিয়াও ঘৰলৈ 35 কিলোমিটাৰ আছে, মানে 35 কিলোমিটাৰ আছে। 35 কিলোমিটাৰ যোৱাৰ পাছত ঘৰ পাম। তো ভিডিঅ'টো চাই থাকক। অলপ আগত আমি কৰিম ভুচুং ডান্স, আৰু যিহেতু ডান্সটো আমি ফেমাছ কৰিব লাগিব, চ' সেইটো কাৰণে নাম দিছোঁ ভুচুং। আৰু তেনেহ'লে চাওক, আৰু এতিয়াই গুড নাইট নিদিওঁ, আৰু যেতিয়া ঘৰ পাম, ঘৰ পোৱাৰ পিছত দিম আপোনালোকক গুড নাইট। তেনেহ'লে ব্লগ চাই থাকক ভিডিঅ'টো। গাইছ, একচুৱেলি আমি পামহি আৰু ৰহা পালোহি, আৰু ঘৰ পাবলৈ বেছি সময় নাই। এইটো ঘৰৰ পৰা সুখতে মানে সেইটো চা, মোৰ লগতে ৰাস্তাতে পাগলৰ নিচিনা নাচি আছে, উপায় নাই। তেতিয়া এনজয় কৰা, আৰু ঘৰত যাব লাগে। নাচি থাকিলে নহ'ব, তুমি আহি যোৱা ঘৰলৈ।
হ'ব হ'ব নাছিলা বহুত নাছিলা হা ঘৰ পাব লাগিব হা চ' গাইজ আমি আহি পাই গ'লোঁ ৰহা আৰু এতিয়া আমি লৈছোঁ চিকেন ফ্ৰাইড ৰাইচ আৰু এয়া খায়ে আমি যাম ঘৰত তো এতিয়া আমি খাওঁ আপোনালোকে ৰখক চ' গাইজ 13 ঘণ্টা একেলগে চাইকেল চলাই আমি আহি পাই গ'লোঁ ঘৰ আৰু এতিয়া আছোঁ ঘৰৰ বাটত আৰু মই যোনখন টাইগাৰ লৈ পেলাই গৈছিলোঁ টাইগাৰখন আপোনালোকক দেখাই দিয়া হোৱাই নাই আপোনালোকক দেখাবলৈ ওলাইছোঁ এইখনেই মোৰ টাইগাৰখন আপোনালোকে চাওক মই এখনেই লৈ গৈছিলোঁ চ' গাইজ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আমি যে য'তে ত'তে কৰোঁ ভুচুং ডান্স এই ভিডিঅ' শেষত দিয়া হ'ব আপোনালোকে চাবলৈ নাপাহৰিব তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই चतुर नाद बड़ी होशियार चतुर नाद